নমস্কাৰ, কি খবৰ সকলোৰে? আজি বতৰটো বহুত ডাৱৰীয়া আছিলে। আজি ওলাইছোঁ গুৱাহাটীতে থকা লখৰাৰ ৰাসলৈ বুলি। ইয়াতে ৰাস হৈ আছে বহুত দিনৰ পৰা, অহাই হোৱা নাছিলে। অৱশেষত আহিলোঁ বাৰু। আহি পাই গ'লোহি। বতৰটো বৰষুণ এৰাৰ লগে লগে মানুহৰ ভিৰ ষ্টাৰ্ট হৈ গৈছে। ভাবিলোঁ আজি আপোনালোককো দেখাই দিওঁ ৰাসখন কেনেকৈ হয় ইয়াতে। প্ৰথমতে আমি সোমাই গ'লোঁ। ইয়াতে ডাঙৰ মেলা হয়, লগতে কিছুমান খেলো হয় বাৰু। সকলোখিনি আপোনালোকক দেখাই থাকিম। প্ৰথমে আমি সংগীতানুষ্ঠান চলি আছিলে, অলপ চালোঁ। চোৱাৰ পিছতে আহিলোঁ। ইয়াতে মূৰ্তিসমূহ বহুত ধুনীয়াকৈ সজাই ৰখা হয়। প্ৰত্যেকজন ভগৱানৰে মূৰ্তি ৰখা হয় আৰু কোনজন ভগৱান কি হয় তেওঁলোকে লিখি ৰাখিছে ধুনীয়াকৈ। শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি সকলোখিনি ইয়াতে ভালদৰে মূৰ্তি আকাৰে বনাই ৰাখিছে। এয়া বৃন্দাবনত কেনেকৈ ভগৱান শ্ৰীকৃষ্ণই ৰাসক্ৰিয়া কৰিছিল এইখিনি ধুনীয়াকৈ দেখুওৱা হৈছে। এয়া কৃষ্ণ জন্ম সময়ত কংস কাৰাগাৰত কেনেকৈ বসুদেৱ দৈৱকী গৰ্ভত কৃষ্ণ জন্ম হৈছিলে এইখিনিও দেখুওৱা হৈছে ধুনীয়াকৈ। বৰ সুন্দৰভাৱে উপস্থাপন কৰিছে তেওঁলোকে, ভাল লাগিছে চাই বাৰু। এইটো আকৌ এটা সুৰংগ বনাইছিলে, ইয়াৰ ভিতৰেদি সোমাই গৈছিলোঁ। বহুত ধুনীয়াকৈ বনাইছে কিন্তু তেওঁলোকে দেই। ইমান ধুনীয়াকৈ দেখাইছে। কংসবধ, পুতনা বধ আদিকে ধৰি সকলোখিনি বহুত ধুনীয়াকৈ উপস্থাপন কৰিছে। ৰাধা কৃষ্ণ ইমান ধুনীয়াকৈ ঝুলি আছে। এইখিনি কালিয়া দমন, লগতে লৱণ চুৰ কৰি খোৱাখিনিও আছে। কেনেকৈ বৃন্দাবনত গৰু চৰাইছিল বিশ্বামিত্ৰ, দ্ৰৌপদী বস্ত্ৰহৰণ, এই সকলোখিনি বহুত ধুনীয়াকৈ উপস্থাপন কৰিছে। সীতাহৰণ, ইয়াতে বহুত ধুনীয়াকৈ আমাৰ নামঘৰৰ আৰ্হিত বনাই ৰাখিছে। এনেকুৱা লাগিছে যেন নামঘৰৰ ভিতৰত আমাৰ গুৰু দুজনা বহি আছে। বহুত সুন্দৰকৈ সজাইছে। এতিয়া আহিলোঁ আমি মেলাৰ ভিতৰলৈ। ইয়াতে মেলা হৈ আছিলে, কিবাকিবি বস্তু পোৱা কিবাকিবি। এতিয়া মেলা চাই আছোঁ বাৰু। কিবাকিবি দুটা এটা বস্তু ল'লোঁ, চব দেখুওৱা নহ'লে বাৰু। ইয়াতে কিছুমান খেল হয়, 10 টকা, 20 টকা, 30 টকা এনেকুৱা টিকট লৈ পিনি তাতে আপোনাৰ লাকি নাম্বাৰত হাঁহ, মুৰ্গী বা এনেকুৱা কিছুমান বস্তু পোৱা যায়। মই ভাবিলোঁ অলপ খেলি যাওঁ বুলি। মোৰ লাগটো ইমানো ভাল নহয় যে ইমান সোনকালে পাম। বহুত জেগাত খেলিলোঁ,
এনেকুৱা মেলাত গ'লে কিন্তু দেই পইচা বহুত খৰচ হয়। দেখাত কম কম যেন লাগে, কিন্তু কিবা এটা পোৱাৰ আশাত খেলোঁতে খেলোঁতে বহুত যায় বাৰু। লাষ্টত আহিলোঁ ইয়াতে খেলিবৰ কাৰণে। এইবাৰ পাম লাগিছে বাৰু, চাওঁচোন পাওঁ নে নাপাওঁ, চাই থাকিব দেই। নাই নাপালোঁ, মনটো বেয়া লাগি গ'ল। বাৰু আৰু এবাৰ চেষ্টা কৰি চাওঁ, চেষ্টাৰ অসাধ্য একো নাই ন, ধৈৰ্য্য ফল মিঠা, সেইটোকে আৰু ভাবি পেলাই খেলিলোঁ। এইয়া ফাইনেলি মই এটা হাঁহ পালোঁ। সেইটো হাঁহটো পাই বিৰাট ভাল লাগিছে মনটো। এতিয়া আহিলোঁ আকৌ মেলাৰ মাজলৈ। চকৰিটোত উঠিবলৈ মন এটা গৈছিলে, কিন্তু ভয়ো লাগিলে দেই, কেনেবাকৈ ওপৰত গ'লে বা মূৰ চুৰ ঘূৰাই যায় বুলি। দেখিছেনে ইয়েৰিংখিনি ইমান ধুনীয়া আছিলে নহয়, দেখিলে ল'ব মন যায়। লোৱা নাই বাৰু। আকৌ আহিলোঁ খেলিবলৈ, এইবাৰ আকৌ বেলেগ এটা পালোঁ। এইবাৰ মুৰ্গী এজনী পালোঁ। এয়া দুটা পালোঁ, পাই আৰু হেপ্পী বহুত। শেষত আমি আহিলোঁ, এইটো চিনি পাইছেই চাগে, এইটো খালোঁ, খাই মেলি আজৰি আৰু ৰাসৰ পৰা। এতিয়া ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। ধন্যবাদ, আজিলৈ আহিছোঁ।